বিশেষ মানে এইটোৱে আমাৰ বেডৰুম আছিলে এইখন জয়ন্ত হাজৰিকা থকাৰে হেৰি দেই টেবল তাৰমানে ৰাজাৰ পঢ়াৰ টেবল এইখন সোফা বাইদেউ মই য'ত বহিছোঁ সেইটো জয়ন্ত হাজৰিকা কিনা ইভেন কুশ্যনটো আনি এই কুশ্যনটো জয়ন্ত হাজৰিকা কিনা এই ফেনখনো পুৰণি ফেন কিন্তু পুৰণি ফেন একদম পুৰণা ফেন মই কোনো বস্তু সাল সলনি কৰা নাই তেতিয়াৰ পৰা মই এইটো ৰুমত কেতিয়াও মোৰ ফটো নাই মই কৈছোঁ গৰিমা তই বহি থাকিলে নহ'ব ওলাই আহ একদম ওলাই আহ চব ভাঙি যদি জুবিনক জীয়াই ৰাখিব খুজিছ তই ওলাব লাগিব গতিকে তই পুৰণি পিছফালে ঘূৰি চাবি তোৰ কেনেকুৱা লাগিছে হাহাকাৰ মৰুভূমি এটা তোৰ জীৱনত হয়নে ৰাণা যোৱাৰ পিছৰ পৰা এতিয়া তই আগফালটো চাবি তই যে কাম কৰি গৈ আছ তোৰ সন্মুখৰ পথটো ফুলনিৰে ভৰা বুলি কৈ দিলে জয়ন্ত হাজৰিকাৰতো ইমান টকা নাছিল বা ইমান হেৰি নাছিল যে মনীষা হাজৰিকাক যথেষ্ট টকা দি গৈছে যে ভৱিষ্যতটো তুমি আগুৱাই নিবা সেই সন্তানটিক বুকুত বান্ধি সেই ৭০ৰ দশকৰ ৮০ৰ দশকৰ আৰম্ভণিৰ পৰা আপোনাৰ সেই সংগ্ৰামখন কেনেদৰে চলিছে বাইদেউ আৰু ময়ূখৰ বাইদেউ ৰাজাদাৰ কি দেউতাকৰ তেতিয়া সৰুতে আপোনাক আমনি কৰিছিল দেউতাক হঠাৎ হেৰাই যোৱাৰ পিছত দেউতাকক বিচৰা নাছিল নে সেই সৰুতে খুব শ্বকিং হেৰি এটা পালে যে সি খুব মানে অবিডিয়েণ্ট ঠাণ্ডা ল'ৰা এটা মোৰ হ'ল কোনোদিন মোক একো দিগদাৰি দিয়া নাই মই যদি কওঁ এই চোতালখনে চিৰিটোৰ পৰা নামি নাযাবি সি নাযায় এতিয়া আমি বজাই আছোঁ বহি আছোঁ ৰাণাদা ইয়াতেই সুৰ সৃষ্টি কৰিছিলে বাবা আৰু বহুত মানে গীতৰ সৃষ্টি ইয়াতেই হৈছে এইখন বিচনাত হৈছে হাৰমনিয়াম লৈ বহে মই সদায় কওঁ বি পজিটিভিটি নাথাকিলে জীৱনত আগবাঢ়ি যাব নোৱাৰি দেই মই কেতিয়াও নেতিবাচক দিশটোলৈ ভবাই নাই তো হয়তো মোৰ চকু পানী ওলাইছে দেই কিন্তু মই কান্দা নাই নমস্কাৰ মোৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ আমি আজি আহি উপস্থিত হৈছোঁ গুৱাহাটীৰ চানমাৰীৰ নিজৰাপাৰৰ এটা বিশেষ ঘৰত এটা পুৰণি অসম আৰ্হিৰ আটোম টোকাৰি কৰি ৰখা এটা ঘৰ আপোনালোকে দেখিছে এই ঘৰটোৰ ভিতৰলৈ আমি সোমাই যাম আপোনালোকক কৈ ভাল পাম যে এই সুন্দৰ ঘৰটো হৈছে সুৰৰ যাদুকৰ জয়ন্ত হাজৰিকাৰ ঘৰ জয়ন্ত হাজৰিকাৰ ঘৰলৈ আমি আহিছোঁ আৰু এই ঘৰত এতিয়া আছে জয়ন্তদাৰ ৰাণাদাৰ সহধৰ্মিনী বিশিষ্ট শিল্পী সংগীত পৰিচালক মনীষা হাজৰিকা বাইদেউৰ মনৰ অনুভৱ আজি ল'ম কিদৰে ৰাণাদা হেৰাই যোৱাৰ পিছত মনীষা বাইদেউৰ সংগ্ৰাম আৰম্ভ হৈছে কিন্তু সেই সংগ্ৰামক ইতিবাচক ৰূপত লৈ বাইদেউ কিদৰে আগুৱাই গৈছে সেই বিষয়ে আমি আজি কথা পাতিম কলিং বেল দিছোঁ এই ঘৰটোৰ ভিতৰত আমি প্ৰৱেশ কৰাৰ চেষ্টা কৰিম মনীষা বাইদেউৰ সৈতে আজি আমি কথা পাতিম এটা সুন্দৰ ঘৰৰ ভিতৰত আমি প্ৰৱেশ কৰিছোঁ মনীষা বাইদেউক পাইছোঁ বাইদেউ নমস্কাৰ ইয়াৰ বাইদেউ আছে বাইদেউৰ সৈতে আজি আমি কথা পাতিম ৰাণাদাৰ ঘৰটোত আমি সোমাইছোঁ মনীষা বাইদেউৰ ঘৰটোত আমি সোমাইছোঁ বহু কথা পাতিম বাইদেউ সংগ্ৰামৰ কথা আজি আমি পাতিম বাইদেউ এতিয়া আমি বজাই আছোঁ বহি আছোঁ ৰাণাদা ইয়াতেই সুৰ সৃষ্টি কৰিছিলে বাবা আৰু বহুত মানে গীতৰ সৃষ্টি ইয়াতেই হৈছে এইখন বিচনাত হৈছে হাৰমনিয়াম লৈ বহে কেতিয়াবা সেইখন চোফাত বহি গীটাৰত কৰে দেই আৰু কিছুমান গান হয়তো ক'ৰবাত ফ্লাইটত কৰিছে ক'ৰবাত কৰিছে বা লখিমী থিয়েটাৰ গোৱালপাৰাৰ সেই থিয়েটাৰৰ যিটো কেম্প হয় যে ভ্ৰাম্যমান থিয়েটাৰত সেই কেম্পত গৈ পেলাইও কৰিছে বাইদেউ গৈছে মই এই সময়ছোৱা নিৰ্মল প্ৰভা বৰদলৈ বাইদেউ মই বহুত মানে তোৰ হেৰি মাতৃতুল্য মোৰ হয়ো মই মানে বিৰাট ছাপৰ্টিভ পাইছিলোঁ বাইদেউ মানে মোক কয় আৰু যে তই সাহসেৰে আগবাঢ়িছ পিছফালটো ঘূৰি চাবি জীৱনত চাবি মৰুভূমিৰ নিচিনা এটা জীৱন এইটো মই ৮০ দশকৰ কথা কৈছোঁ 77ত গুচি গ'লতো ক'লে যে আমিতো বহুত তোৰ হেৰি কৰোঁ মইতো বহুত কাম কৰিছোঁ মোৰ লিখা পঢ়া ইয়াৰ মাধ্যমে মোৰ একাকিত্বটো মোৰ লেখনিৰে মই হেৰি কৰি পেলাইছোঁ নাইকিয়া কৰি পেলাইছোঁ দেই গতিকে তই পুৰণি পিছফালে ঘূৰি চাবি তোৰ কেনেকুৱা লাগিছে হাহাকাৰ মৰুভূমি এটা তোৰ জীৱনত হয়নে ৰাণা যোৱাৰ পিছৰ পৰা এতিয়া তই আগফালটো চাবি তই যে কাম কৰি গৈ আছ তোৰ সন্মুখৰ পথটো ফুলনিৰে ভৰা বুলি কৈ দিলে পিছফালটো মৰুভূমি আগফালটো কিন্তু ফুলনিৰে ভৰা এই সমাজখনেই তোক চব দিব তই যে বহি থকা নাই মা তই যে কাম কৰি গৈ আছ ২০০০ চনত মোক বাইদেৱে কোৱাৰ কাৰণে বাৰে বাৰে কৈছে
ৰাণাৰ গান জীয়াব লাগিব, ৰাণাৰ গান জীয়াই ৰাখিব লাগিব। তই স্বৰলিপি কৰা, নোটেশ্যন কৰা, তই নোটেশ্যনৰে সৈতে তই ল'ৰা ছোৱালীক শিকা। মই তেতিয়াই নোটেশ্যনৰ কিতাপ উলিয়াইছোঁ, মই দেখুৱাম তোক চাবি। এইটো খুব ডাঙৰ কথা বাইদেউ, আপোনাৰ জীৱনটো আপুনি কিদৰে উদযাপন কৰিলে। বহু মানুহ আছে, আপোনাৰ বহু মহিলা আছে যাৰ জীৱনত তেনেকুৱা দুৰ্যোগ আহিছে, তেওঁলোক কিন্তু ভাগি পৰিছে। তেওঁলোকলৈ আপুনি কেমেৰালৈ চাই যদি বাইদেউ কয়, তেওঁলোকক আপুনি অনুপ্ৰেৰণা দিবলৈ, উৎসাহ দিবলৈ কি ক'ব? মই সদায় কওঁ, বি পজিটিভ। পজিটিভিটি নাথাকিলে জীৱনত আগবাঢ়ি যাব নোৱাৰি দেই। মই কেতিয়াও নেতিবাচক দিশটোলৈ ভবাই নাই। মই ভাবিছোঁ এয়া মোৰ ভাগ্য, ঠিক আছে। মই বহুত মানে সৌভাগ্য মোৰ যে মই জয়ন্ত হাজৰিকাৰ দৰে স্বামী পাইছোঁ। মোৰ সৌভাগ্য মই ভূপেন হাজৰিকাৰ দৰে মই বৰ্জনা পাইছোঁ, যিজনে মোক সদায় কৈছিলে এই ঘৰটো যে মই এনেকৈ ৰাখিলোঁ, এনেকৈ যে এৰি নগ'লোঁ। তেতিয়াৰ কথাটো মোৰ এতিয়াও মনত পৰে। মা দেউতা মোক লৈ যাব খোজে না, মই অকলশৰে বাচ্ছাটোক লৈ কেনেকৈ থাকিম। মাহঁততো মই এজনী ছোৱালী, মোৰ দাদা এজন আৰু মই ছোৱালী, মই অকলশৰীয়া। তাৰপিছতে মোক কৈছিলে ব'ল আৰু এতিয়া আমাৰ লগতে থাকিবি ব'ল তই। ভূপেন দা কাৰো লগত কোনো কথা কোৱা নাই। মোক আহি পেলাই সুধিলে তই যাব খুজিছ নেকি মা? মই নাজানো মোক কিয় মুখৰ পৰা ওলালে, মই নাযাওঁ ভূপেন দা, মই নাযাওঁ ইয়াৰ পৰা। তেতিয়া ভূপেন দাই মোক ক'লে খুব ভাল কথা ভাবিলি তই, স্থান নেৰিবি, স্থান এৰিলে মান যায়। কি ডাঙৰ কথা বাইদেউ, কিমান ডাঙৰ কথা কৈ দিলে তই ভাব। সেইটো মই শিৰোধাৰ্য কৰিলোঁ, মই লৈ ল'লোঁ মোৰ জীৱনত এই কথাখিনি, যে নহয় মই হাৰি গ'লে নহ'ব, হাৰি গ'লে নহ'ব। মই কান্দিলে মোৰ ল'ৰাটো মানসিকভাৱে ভাঙি যাব, তাৰ মেৰুদণ্ডটোতো মই ষ্ট্ৰং কৰিব লাগিব না। মই এতিয়া তোৰ লগত কথা কৈছোঁ, হয়তো মোৰ চকু পানী ওলাইছে দেই, কিন্তু মই কান্দা নাই। কিয় কান্দা নাই? প্ৰথম কথা হ'ল যে মোৰ মাহঁতৰ কথা ভাবি কান্দা নাই, যে মাহঁতে ভাঙি যাব। মোৰ মায়ে সেন্দুৰ লোৱাই বন্ধ কৰিলে, সেন্দুৰ লোৱা বন্ধ কৰিলে, ক'ৰবাত মূৰত অকণমান দি থয় আৰু এইটোতো আমাৰ নিয়ম হয়নে। হিন্দু নাৰীটো সেন্দুৰটোৱে আৰু বিবাহিত ৰমণীৰ হেৰি চিন। তাৰপিছতে মই দেখিলোঁ সেইটো, মই কৈছোঁ নাই 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 নহ'ব, মোৰ কাৰণেতো ইহঁতি মানে হেৰি হৈ যাব দেখোন, চব ভাঙি যাব একদম, চব ভান হৈ যাব। মই একমাহ মাত্ৰ মই বগা কাপোৰ পিন্ধিছোঁ, থান পিন্ধিছোঁ, চেঞ্জ কৰি দিলোঁ, মই নৰ্মেল পিন্ধিলোঁ। আৰু মই এই ল'ৰাটোৱে, ৰাজাই ক'লে মা তই ফোট নলওঁ কেলে? সৰুতেই কৈছে? সেই সৰুতে মই খুব সুন্দৰকৈ সেন্দুৰৰ ফোটটো লৈছিলোঁতো, সেইটো দেখি থাকে সৰুৰে পৰা। মা তই ফোট নলওঁ কেলে বুলি ক'লে এদিন, ইমান দুখ লাগিলে। মই কৈছোঁ নাই, এনেকৈ উকা কৰি নাৰাখোঁ। তেতিয়া প্ৰথম মই চন্দনৰ ফোট লৈছিলোঁ। তাৰপিছতে এতিয়া ৰাজাই মোক আনি দিয়ে এই ফোটটো দিল্লীৰ পৰা, মাকক পুত্ৰই আনি দিয়ে দেই। তেতিয়াৰ পৰা মানে মই সেই হেৰি ফোটটো ল'লোঁ। তাৰপিছত দেখিলোঁ শৃংগাৰ বুলি এটা কোম্পানী আছিলে, তাতে এই বগা ফোটটো দিল্লীত পায় ছেপাৰেটলি দেই বটল। তাৰ পিছৰ পৰা আজিলৈকে মোক ৰাজাই যোগান ধৰে এই ফোটটোৰ। খুব সুন্দৰ। বাইদেউ মই শেষত মই এটা কথা, আপোনাৰ কথাখিনি যি দৰ্শকে আমাৰ চাই আছে, শুনি আছে, তেওঁলোকে সাংঘাতিক ধৰণে ৰিলেট কৰিব। ৰাণাদা যিদৰে হেৰাই গৈছিল আপোনাৰ জীৱনৰ পৰা, জুবিন গাৰ্গ হেৰাই গৈছিল গৰিমাৰ জীৱনৰ পৰা। দুয়োজন কিন্তু অসমবাসীৰ হৃদয়ত একেই স্থান। সুৰৰ যাদুকৰ আছিল জুবিন গাৰ্গো, সুৰৰ যাদুকৰ। আৰু আটাইতকৈ ডাঙৰ কথা নিপ, যে জয়ন্ত হাজৰিকাক সি বেলেগ ধৰণে ভাল পাইছিলে। জুবিন গাৰ্গে বেলেগ ধৰণে ভাল পায়। ক'ৰবাত দুখ কৰিছে যদি মই গালি দিছোঁ কেতিয়াবা, সেইটো লোৱা নাই। সি হেৰিবিলাক পাছত, সি যোৱাৰ পাছত মই তাৰ বাইটছবোৰ শুনি আছোঁ যে সি কৈ আছে ক'ৰবাত বেলেগ ধৰণৰ মানুহ আছিলে। মই এতিয়াও তেখেতক ফ'ল' কৰোঁ দেই। আৰু কি সুন্দৰকৈ শব্দবিলাক কয়, এনেকৈ সি কৈছে। মোৰ এই নাও শব্দটো ইমান সুন্দৰকৈ সি মানে কৈছে আৰু দেই, তেনেকৈ মই তেখেতক ফ'ল' কৰোঁ। আৰু কি সুৰবাহিনী মই যেতিয়াই মাতিছোঁ, জয়ন্ত হাজৰিকা যোৱাৰ পাছতোতো আমি বহুত সুৰবাহিনী লৈ ওলাইছোঁ নহয়, সেইখিনি সময়ত কিন্তু যেতিয়াই তাক মাতিছোঁ এই ট্ৰাকত উঠি দিছে। খুব ডাঙৰ। বাইদেউ মই শেষত সুধি আছোঁ, গৰিমা গাৰ্গক আপুনি কি ক'ব, যিহেতু আপোনাৰ দৰে একেই
গৰিমাক আজি বুলি নহয়, যিদিনাখনৰ পৰা জুবিন নাই মই যেতিয়াই ফোন কৰিছোঁ তাই ফোনটো উঠাই তৎক্ষণাতে আৰু কয়ো, বৌ মই আপোনাক দেখি শিকি আছোঁ। মই কৈছোঁ গৰিমা তই বহি থাকিলে নহ'ব, ওলাই আহ, একদম ওলাই আহ, চব ভাঙি, যদি জুবিনক জীয়াই ৰাখিব খুজিছ তই ওলাব লাগিব। মনীষা হাজৰিকাৰ সেই সুন্দৰকৈ সজোৱা ঘৰটোত আমি আছোঁ। ৰাণাদাৰ স্মৃতি কিদৰে বাইদেৱে সজীৱ কৰি ৰাখিছে, কক্ষই কক্ষই ৰাণাদাৰ স্মৃতি তেওঁ এতিয়াও সজীৱ কৰি ৰাখিছে। আমি ভিতৰলৈ সোমোৱাৰ প্ৰয়াস কৰিম, বিভিন্ন কক্ষলৈ যাম। এটা কক্ষ সুন্দৰকৈ ৰাখিছে, আমি তাত সোমোৱাৰ প্ৰয়াস কৰিছোঁ। বাইদেউ আছে, বাইদেৱে কৈ আছে আচলতে সমগ্ৰ ঘৰটোৰ কথা কৈ আছে। বাইদেউ আমি কেইবাটাও কক্ষ চালোঁ, এই কক্ষটো কিয় বিশেষ কওকচোন। বিশেষ মানে এইটোৱে আমাৰ বেডৰুম আছিলে। এই ৰুমটো আমাৰ বেডৰুম আছিলে। তেতিয়া এই ড্ৰয়িং ৰুমত যে আমি বহি কথা পাতিলোঁ, সেইটো আৰু এইটো, এই দুটাই আমাৰ ৰুম দেই। আৰু এইখনতে যে ডাইনিং স্পেচটো, তাতে এটা সৰু বাৰাণ্ডা, আৰু সেই বাৰাণ্ডাটোত আমি এখন এনেকুৱা সৰু টেবুল লৈ পেলাই ভাত খাওঁ। আৰু সেই এটা ছাইডত আমাৰ কিটচেন, সৰু কিটচেন এটা। এই কক্ষটো যিটো বাইদেউ বেডৰুম বুলি কৈছে, এতিয়া কিন্তু ৰাজা অৰ্থাৎ বাইদেউৰ সন্তান ময়ূখৰ এই ৰুমটো অত্যন্ত মৰমৰ। ময়ূখ আহিলে এই ৰুমটোত থাকে। এখন বাইদেউ টেবুল দেখিছোঁ বহুত পুৰণা যেন লাগিছে। এইখন জয়ন্ত হাজৰিকা থকাৰে হেৰি দেই টেবুল, তাৰমানে ৰাজাৰ পঢ়াৰ টেবুল। মই তেতিয়াৰ পৰাই ৰাখিছোঁ এইটো দেই। ক্লাছ এওঁ যেতিয়া গুচি গ'ল, মানে আঁতৰি গ'ল, তেতিয়া ক্লাছ 1ত আছে ৰাজা দেই, ক্লাছ 1ত উঠিছে মাত্ৰ আৰু ক্লাছ 1ত। তো সেই তেতিয়াৰ পৰা তাক পঢ়া টেবুল লাগে। এই আমি একদম সস্তীয়া কাঠৰে কিনি আনিছিলোঁ, এইটো মনত আছে এতিয়াও দেই। গতিকে সেই টেবুলখন তেনেকেই আছে হা। বাথৰুমতে এই কিতাপৰ শ্বেল্ফটো মই ৰাখিছোঁ, বহুত মূল্যৱান কিতাপ আছে ইয়াতে। ভূপেনদাৰ পৰা কেশৱ মহন্ত ডাঙৰীয়া, নৱকান্ত বৰুৱাৰ পৰা আদি কৰি দিলীপ শৰ্মা, সুদক্ষিণা বাইদেউ দেই, বহুতো মূল্যৱান কিতাপ আছে, যিখিনি মই লিখা পঢ়া যেতিয়া কৰোঁ মোক হেৰি হিচাপত লাগে, ইনফৰ্মেশ্যন মোক লাগে। গতিকে এইখিনি পিছত কিছুমান বস্তু ৰাজাৰো আছে ইয়াতে, সৰু সৰু বস্তুবিলাক কিছুমান ৰাজা সিটো ৰুমত আছে, যেনেকৈ পুৰণি ফেন, একদম পুৰণা ফেন। মই কোনো বস্তু সাল সলনি কৰা নাই, বেয়া হৈ যোৱা নাই, যিহেতুকে চলি আছে সেইকাৰণে ক'ব পাৰে এচি এটা হয়তো নতুন আহিব পাৰে। কিন্তু সেই জয়ন্ত হাজৰিকা তেনেকুৱা ফটোখন এইটো ৰুমতেই আছিলে তেখেত যোৱাৰ পাছৰ পৰা। তেনেকেই ৰাখিছোঁ মই ফটোখন দেই। মনীষা বাইদেউ ৰাণাদা যেতিয়া অকালতে হেৰাই গৈছিল, মাত্ৰ 34 বছৰ বয়সতে আমাৰ মাজৰ পৰা হেৰাই গৈছিল, তাৰপিছত কিদৰে নিজৰ সংগ্ৰাম অব্যাহত ৰাখিছিল, সেই সৰু 6 বছৰীয়া সন্তানটিক কিদৰে মানুহ কৰাৰ সপোন দেখিছিল, সেই কথাও আজি পাতিব লাগিব। বাইদেউ সেই সংগ্ৰামৰ কথাটো কিন্তু আপুনি আজি ক'ব লাগিব। 34 বছৰ বয়সত ৰাণাদা হেৰাই গৈছিল। কম নি, হয়, এটা জীৱনৰ আন এটা অধ্যায় আৰম্ভ হৈছিলে তেতিয়া। ভবাই নাছিলোঁ, মানে হঠাৎকৈ এটা এনেকুৱা দুৰ্ঘটনা হ'ব বুলি পেলাই কোনেও এক্সপেক্ট নকৰে চাগে। আৰু তেখেতে গৈছিলে এটা ভাল কামৰ কাৰণে, গৈছিলে তোৰ নতুন আশা বোলছবিৰ আবহ সংগীত, বেকগ্ৰাউণ্ড মিউজিকৰ কাৰণে। ঠিক তাৰ আগতেই জানুৱাৰী মাহত, 77 চনৰ জানুৱাৰী মাহত আমি গৈছিলোঁ, মই জয়ন্ত হাজৰিকা আৰু হেমন্ত দত্ত, আমি তিনিওগৰাকী গৈছিলোঁ সেই একেখন চিনেমাৰ তোৰ গানবিলাক, মিউজিক টেকিঙৰ গানবিলাক ৰেকৰ্ড কৰাৰ সময়তে। আৰু ঠিক সেইটো সময়তে মায়ে কৈছিলে, ৰাণা আমাৰ মেয়েটাকে একটা গান গাৱা না। তো সেইখিনি সময়তে তেওঁ তেতিয়া দত্ত আছেইতো তাত, হেমন্ত দত্ত। আমাৰ মাহঁতৰ ঘৰতেই তলৰ এটা ৰুম স্পেচিয়েলি জয়ন্ত হাজৰিকাক সদায় দিছিলে। তো সেই ৰুমটোতে বহি পেলাই তেওঁলোকে দুয়ো বহি সেই গানটো সৃষ্টি কৰিলে, যিটো মই যৌথভাৱে আমি দুয়ো গালোঁ। আৰু দ্বৈত গীত এতিয়াই জীৱনত গাবলৈ মোৰ সৌভাগ্য হ'ল। সেইটো হ'ল তোৰ বহাগ হয় যদি ফুলৰে হাঁহি, মন কিয় ভৰা নাই। তো সেইটো গীত যেতিয়া গাইছোঁ, তেতিয়াওতো ভবাই নাই যে তাৰ কেইমাহমানৰ পাছত এই মানুহজনক মই আৰু নাপাম, হেৰুৱাই দিম। এনেকুৱা কথাটোতো তেতিয়া অলেখ সপোন, মানে কি কৰিম পৰৱৰ্তী সময়। কাৰণ তাৰ আগৰ বছৰত আমাৰ সুৰবাহিনী হৈছে, 77তো আমি গৈছোঁ সুৰবাহিনীলৈ ডিব্ৰুগড় হা। গতিকে সেইটো এটা মানে সাংঘাতিক কি বুলি ক'ম, পৰিকল্পনাৰ সময় জয়ন্ত হাজৰিকাৰ।
যে অমুক কৰিম তমুক কৰিম, একৰ পিছত এক চিনেমা আহিছে। 71 চনৰ পৰা তই ভাবি 77 5খন হৈ গ'ল ছবি। বনৰীয়া ফুল, বৃষ্টি, তাৰপিছত আহিলে ধৰ্মকায়, নিয়তি, লাষ্ট নতুন আশা। তো সেই যে পৰিকল্পনাবিলাক চব দেখিছোঁ মই নিজ চকুৰে, তেতিয়া মোৰ এনেকুৱা লাগিছে যে সঁচাকৈ মোৰ মানে ভৰিৰ তলৰ পৰা মাটি নাইকিয়া হৈ গ'ল। মই সেই যে মিউজিকৰ অনবৰতে ৰাতিপুৱা ৰাতিলৈকে মই যে মিউজিকৰ মাজত থাকোঁ, গীটাৰখন হাতত লৈ লয়, দিনটো যেতিয়া একো নবজালে কয় যে মই দেখোন আজি একো নবজালোঁ, দিয়াচোন ইনষ্ট্ৰুমেণ্ট এটা মই বজাওঁ এতিয়া। মই বুজাব নোৱাৰোঁ যে সেই যে এটা খালী হৈ গ'ল জীৱনটো হঠাৎ দেই, সেই অনুভৱটো এতিয়াও মই যেতিয়া মানে খুব গভীৰভাৱে চিন্তা মই সাধাৰণতে নকৰোঁ, কাৰণ বহুত কাম আছে। সেইকাৰণে মই জানো যে মই সেইবিলাক কথা যদি খুব গভীৰভাৱে চিন্তা কৰোঁ, তেতিয়া হয়তো মই মানে তোৰ অকণমান মানে নিজকে নিজেই হয়তো ক'ৰবাত তোৰ অকণমান স্থগিত হৈ যাম। সেইটো মই কৰিব খোজা নাই। বাইদেউ ৰাণা দাস 34 বছৰ বয়সত হেৰাই গৈছিল। হয় হয়। তেতিয়া আপোনাৰ বয়স কিমান আছিল বাইদেউ? 6 বছৰৰ সৰু মই আউটকে। 28 বছৰীয়া। এনেকুৱাই। আৰু ৰাজা দা অৰ্থাৎ ময়ূখ আপোনালোকৰ একমাত্ৰ পুত্ৰ। ময়ূখৰ 71ত জন্মটো, তাৰমানে ময়ূখেই আৰু 5.5 বছৰ, 6 বছৰৰ ভৰি দিয়াই নাই চাগে তেতিয়া। তেতিয়া যেতিয়া আপুনি প্ৰথম খবৰটো পাইছে, তেতিয়া ময়ূখটো আপোনাৰ লগতে আছে, ইয়াতে আছে। তাৰমানে সেইটো এটা ঘটনা হৈছিলে কওঁ, যেতিয়া আৱহ সংগীতৰ কাৰণে যাব, পূজাৰ সময় নহয় এইটো, ষষ্ঠীৰ দিনাখন আমি তেখেতক নিথৰ দেহটো লৈ আহিছিলোঁ কলকাতাৰ পৰা। তাত ঠিক আগে আগে মোক কৈছে যে হেৰি নহয়, মই যাওঁ দিয়া বেকগ্ৰাউণ্ড মিউজিকটো কৰি আহোঁ। তাৰপিছত এটা সৰু গাড়ী কিনিছিলে দেই, সেইটো আছিলে হেৰল্ড দেই। এইটো কিহৰ কাৰণে কিনা হ'ল, তাৰ আগত যে মই যে ক'লোঁ ডিব্ৰুগড় গৈছিলোঁ আমি, মঘাই ওজাৰ বান সাহাৰ্য, মঘাই ওজাৰ মানে হেৰি অসুখৰ কাৰণে আমি সহায় বিচাৰি গৈছিলোঁ সেইটো। তেতিয়া কি হ'ল, পিঠিৰ এটা বিষ হ'ল জয়ন্ত হাজৰিকাৰ। তো ডিব্ৰুগড়তো চব ভাল ভাল ডক্টৰ সকলোৱে মিলি পেলাই ক'লে যে আপুনি খুব স্কুটাৰ চলাই চাগে নহয়? তেতিয়া কৈছে মইতো স্কুটাৰ, মোৰ লেমৰেটাৰ স্কুটাৰ এখন আছে, মই সেইখন দিয়ে ঘূৰি ফুৰোঁ। কৈছে আপুনি যেনে তেনে এটা 4 চকা কিনকচোন, আপোনাৰ বিষটোৰ কাৰণে আপুনি খুব স্কুটাৰ চলায়, সেইকাৰণে আপোনাক কৈছোঁ যে আপুনি হেৰি কৰক, এটা 4 চকা কিবা কিনি লওক। তা আহিলে, ঘূৰি পকি আহিলোঁ। অহাৰ পিছত এই বন্ধু কোনোবা পাণবজাৰত দি, মোৰ এতিয়ালৈকে নামো মনত নাই, ক'লে বোলে হেৰি নহয়, এই লৈ যা মোৰ গেৰেজত পৰি আছে। তেতিয়াতো তেনেকুৱা ধৰণৰে কথা, বন্ধুত্ববিলাকো তেনেকুৱা আছে। কিবা এটা 20,000 টকা দি পেলাই গাড়ীখন লৈ আহিলে, আনি পেলাই গেৰেজত দিলে ভাল কৰিবলৈ তাক দেই। কাৰণটো হ'ল পূজাত মোক আৰু ৰাজাক ফুৰাব, এইবাৰ গাড়ীত ফুৰাব মানে দেই। তাৰপিছত মোৰ লগত অকণমান লাগিলে কাজিয়া। সেইকাৰণে পূজাৰ সময়ত ঘৰলৈ তুমি যোৱা, কলকাতা যোৱা, মই মাহঁতৰ তাত যাব খুজিছিলোঁ, মোকো লৈ ব'লা, মই আৰু ৰাজা যাওঁ, তুমিতো এসপ্তাহমানৰ কাৰণেহে যাবা, ব'লা ময়ো যাওঁ, আমিও যাওঁ। তেতিয়া মানে ক'লে আৰু কথাবিলাক বুজি নোপোৱা, মই সোনকালে গৈ কামটো কৰি আহোঁ, মোৰ খুব ইচ্ছা এবাৰ পূজাত তোমালোকক ফুৰাম। সেইটো কথা যেতিয়া ক'লে, তেতিয়া আৰু মই মানে বেয়া লাগিলে মোৰ, মই বুজি পালোঁ আৰু যে ইমান চখ কৰিছে, চখ আৰু। তাৰপিছতে আৰু হেৰি হ'ল, মানে মই হেৰি কৰিলোঁ, তেওঁক মানে একো দিগদাৰ নিদিলোঁ আৰু, নিদি পেলাই মই ক'লোঁ যে হ'ব, একো কথা নাই, যোৱা তুমি ভালে ভালে কামটো কৰি আহাগৈ। এই পঠিয়াই দিলোঁ, কিন্তু কেতিয়াও মোক নোলোৱাকৈ কলকাতা নাযায়। সেইবাৰেই হৈছে, সেইবাৰে প্ৰথম, কাৰণ প্ৰত্যেকটো ৰেকৰ্ডিঙত মই আছোঁ। একমাত্ৰ বৃষ্টিত নাই দেই, বৃষ্টি বোলছবিটো ৰেকৰ্ডিংটা মানে ভূপেন দা তাতে বহি গান লিখিছে, আৰু সেইটো 73 কথা। তো হেৰি গুচি গৈছে, আৰু ভূপেন দা তেতিয়া এটা হোটেলত বহি গানবিলাক লিখিছে। বাইদেউ ৰাণা দা যেতিয়া হেৰাই গ'ল, তাৰ আগতে কিবা ইংগিত আপোনাক দি গৈছিল নেকি, কিবা পূৰ্বাভাস তেনেকুৱা? একো ইংগিত নাই, কিন্তু এটা কথা, এইখিনিতে আমাৰ সেই সন্মুখৰ ৱালখনত মোৰ কিছু ফটো আছিলে, মানে হেৰি বন্ধোৱা, এনেকুৱা ধৰ এই ওপৰত যে দেখা পাইছ, এনেকুৱা ধৰণৰ ফটো কেইটামান আছিলে। তে থাকোঁতে সেইবিলাক, সেই যে কাজিয়া তাজিয়া লাগিলে যে, কাজিয়া লাগোঁতে মানে সেই ফটো এখনত মাৰি দিলে হাতখন,
খুব খঙাল আছিল ন মানুহজন, মানে খংটো সেনেকেই প্ৰকাশ কৰে। হাতখন এনেকৈ এটা মাৰি দিলে। এই ফটো এই 3টা ফটো একেলগে আছিলে, সেইখন পৰি গ'ল। সেই এটা কাৰ ফটোখন পৰি গ'ল? মানে আমাৰ ঘৰৰ ঘৰুৱা এওঁৰে মোৰে ফটো কিছুমান ইয়াতে। তেতিয়াৰ পৰা মই এইটো ৰুমত কেতিয়াও এওঁৰে মোৰে ফটো নাৰাখোঁ, নাই আৰু দেই। পৰি গ'ল ফটোখন। সেইটো এটা মোৰ বেয়া লাগিলে আৰু যোৱাৰ আগতে। আইনা চাইনা ভাঙা বেয়া বুলি কয়। আৰু তেওঁ থকা অৱস্থাত আৰু তেনেকুৱা একো ঘটনা হোৱা নাই। এটা হৈছিলে যে তোমাৰ মানে এতিয়া মই ৰিকালেক্ট কৰিব মনত পৰে, এই দৰ্জাখনতে মোৰ ৰাইট ছাইডৰ ৰাস্তাৰ পৰা সোমোৱা দৰ্জাখনত, এই দৰ্জাখনত এটা তোৰ হেৰি আছিলে, নেম প্লেট এটা। অলপমান ষ্টাইলিছ মানুহটো, কোনোবাই বাহিৰৰ পৰা আনি দিছিলে এইটো, মানে লেটাৰবিলাক খুব কায়দাত লিখা, JAY, এইটো ষ্টাইলত লিখা আৰু দেই তেনেকুৱা। সেই হেৰিখন কিবা কথাত মানে এটা এনেকৈ দুটা থাকেতো, এটা হেৰি হৈ পেলাই বেকা হৈ গ'ল সেইখন, সেই নেম প্লেটটো দেই। তাৰপিছত মোক মানে যাওঁতে কৈ গৈছিলে যে এই নেম প্লেটটো তুমি হেৰি কৰিবা, গুচাই থ'বা, বেয়া লাগে এনেকৈ থাকিলে, মই পিছত ঘূৰি আহোঁ, তাৰপিছত ভালকৈ লগাম এইটো। ঘূৰিয়ে নাহিলে মানুহটো। ঘূৰি আহিলে মানে তেওঁৰ আৰু মানে জীৱন্ত মানুহজনক আৰু নাপালে বাইদেউ। বাইদেউ মই এইখিনিতে সুধিব বিচাৰিছোঁ, সেই যে 5.5 বছৰীয়া সন্তানটিক বুকুত বান্ধি, জয়ন্ত হাজৰিকাৰতো ইমান টকা নাছিল বা ইমান হেৰি নাছিল যে মনীষা হাজৰিকাক যথেষ্ট টকা দি গৈছে যে ভৱিষ্যতটো তুমি আগুৱাই নিবা। সেই সন্তানটিক বুকুত বান্ধি সেই 70ৰ দশকৰ 80ৰ দশকৰ আৰম্ভণিৰ পৰা আপোনাৰ সেই সংগ্ৰামখন কেনেদৰে চলিছে বাইদেউ? মই কওঁ এতিয়াতো, মই আৰু জীয়াই থকাৰ পৰা, জীয়াই থাকোঁতেই মানে মই এই সৰু এখন শিশু মংগল বুলি এখন হেৰি আছিলে তোৰ, বাচ্চাবিলাকৰ নাৰ্চাৰী স্কুল এখন, এই তলত, আমাৰ তলত এওঁ থকাৰ পৰা তাতেই ৰত্ন গৌতম ছাৰ দেই, তেখেত মানে মোক আহি পেলাই, আমাৰ ঘৰুৱা বন্ধু আৰু নিপেন দাহঁতৰ আহি পেলাই জয়ন্ত হাজৰিকাই কৈছিলে, মিঠুতো এনেই বহি থাকে, তুমি এটা কাম কৰা না, তুমিতো ব্যস্ত হৈ থাকা, মিঠু মোৰ সেই নাৰ্চাৰী স্কুলখনতে মই অলপমান মানে লগাব খুজিছোঁ তাইক দেই। সাধাৰণতে মানে তাই মানে নিবিচাৰে, মানে ক'ৰবাৰ পৰা ঘৰত আহি পেলাই মোক পাব লাগিব, এইটো কথা দেই। তাৰপিছতে কিন্তু সেইবাৰ দেখোন গৌতম দাই কৈ দিলে বোলে, ঠিক আছে মিঠু কৰিব বাৰু, 10টাৰ পৰা 1টা, অলপ সময় আৰু। কিন্তু সেইখিনি সময়ত মই সেই স্কুলখনত যে চাকৰি কৰিছিলোঁ, তেওঁ কিন্তু খুব হেপ্পী হৈছিলে, মই দেখিছিলোঁ দেই। মই পঢ়াওঁ নাৰ্চাৰী স্কুলখনতে, তাৰমানে তাহাঁতৰ কি হয়, গানেৰে কথাৰে এনেকৈ শিকাব লাগে না, পোৱালি একদম মানে। তো সেইটো আছিলে মোৰ, কিমান এটা 300 টকা দিছিলে মোক দেই তেতিয়া, তাহানিৰ দিনত। আচ্ছা, তাৰপিছতে কি হ'ল, মই গানৰ ক্ষেত্ৰতে মই যেতিয়া সদায় সুধি থাকোঁ যে হেৰি নহয়, মই হেৰিটো কৰিব লাগিছিলে, মইতো প্ৰেক্টিচ চব বন্ধ হৈ গ'ল মোৰ। মানে তুমি হিন্দুস্তানী ক্লাছিকেলটো কৰা, সদায় কয়, তুমি হিন্দুস্তানী ক্লাছিকেলটো কৰা, সেইটো মোৰ কাম দিব। মোৰ ৰাগ ৰাগিনীৰ ওপৰততো মোৰ কোনো হেৰি নাই, মই ৱেষ্টাৰ্ণ নটেশ্যন ফ'ল' কৰি পেলাই গান বাজনা কৰোঁ, তোমাৰ সেইটো বস্তু মোৰ কাম দিব, তুমি সেইটো কৰাচোন, সদায় কয় দেই। তেতিয়া মই ভাবিলোঁ আৰু যে মই তেনেকৈ মানে মোক এটা কৈছিলে যে সপোন, তেওঁ মই সেইটো চাগে ফুলফিল কৰিব লাগে। তো মোৰ কি হ'ল, মই সেইটোও আৰম্ভ কৰিলোঁ। এইফালে সেইটো হেৰি, হিতেশ্বৰ শইকীয়া তেতিয়া ভূপেন দাই ক'লে যে মিঠুক কি লাগে, এটা চাকৰি দিওঁ নেকি বাৰু মনীষাক। তেতিয়া ভূপেন দাই ক'লে, ল'ৰাটো বাচ্চাটোকো বহুত সৰু, চাকৰি দিলে তাই চাকৰিয়ে চাবনে ঘৰে চাব, তেতিয়াতো আমাৰ বহুত কাম কৰা মানুহ এনেকৈ নাথাকে, খালি মাৰ 2টা এডপ্টেড ছোৱালী আছিলে, এজনী মাৰ লগত থাকে, এজনী মোৰ লগত থাকে সদায়, অনিমা আৰু এই অনিমাৰ হাততেই ৰাজা ডাঙৰ হোৱা বুলি ক'ব পাৰোঁ। তাৰপিছতে মই সেই স্কুলখনত যে কাম কৰিছিলোঁ, মই ৰাজাক লৈ যাওঁ তাতে, বাচ্চা সিও তেতিয়া নাৰ্চাৰী স্কুলত মানে হেৰি কৰে আৰু। তাৰপিছত কি হ'ল, মই মানে তেতিয়া মানসিক প্ৰস্তুতিটো মই কি কৰিম, তাৰপিছতে যেতিয়া ভূপেন দা মোক সুধিলে, চাকৰি এটা কৰিবি নেকি বাৰু, ক'ত, বোলে এনেকুৱা হেৰি, নাই হিতেশ্বৰ শইকীয়াই সুধিছে, শইকীয়া বুলি কৈছিলে ভূপেন দাই, শইকীয়াই সুধিছে তই যদি চাকৰি কৰ বুলি ভাব, তেতিয়াহ'লে মই তেখেতে চাকৰি এটা দিব খুজিছেতো। তো মোৰ একেই কথা হ'ল যে মই
চাকৰি কৰিবলৈ মই ঘৰখন এৰি যদি ওলাই গুচি যাওঁ আৰু মানসিকভাৱে তেতিয়া মই ইমান প্ৰস্তুতি নাই যে মই এখন চাকৰি কৰিব গৈ পেলাই মই নিজকে কেনেকৈ এডজাষ্ট কৰিম। তেতিয়া তেখেতেই ক'লে ভূপেন দাক যে নালাগে, মই মনীষাক এটা হেৰি দিওঁ, পেঞ্চন দিওঁ দেই, পেঞ্চন দিওঁ। মোৰ এতিয়াও মানে মনত পৰি যায় কথাবোৰ, খুব ভাল পাইছিলে জয়ন্ত হাজৰিকাক তেখেতে। হেমপ্ৰভা শইকীয়াও সেইকাৰণে পিছত মানে বহুত লগ দিছে মোক দেই। তাৰপিছতে কি হ'ল কথাটো, বোলে এনেকৈ পেঞ্চন, আচ্ছা তেতিয়া শিল্পী পেঞ্চন নাই অসমত, তেতিয়া শিল্পী পেঞ্চনেই নাই দেই। তেতিয়া তেখেতে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা এটা ক্ৰিয়েট কৰি পেলাই এটা পেঞ্চন উলিয়াই দিলে মোক দেই। সেইটো এমাউণ্ট আছিলে ৩০০ টকা তেতিয়া দেই। তাৰপিছত মই বোলো তেতিয়াতো সংসাৰখন নচলে, দেউতা আহি মোৰ লগত থাকি দিলে। দেউতা তেতিয়া ৰিটায়াৰ্ড পাৰ্চন, কিন্তু দেউতা যি পায় আমাৰ ঘৰৰ কাৰণে বজাৰ তজাৰ এইবিলাক চব দেউতাই খৰচ কৰে। আৰু মই স্কুলত চাকৰি কৰোঁ, পেঞ্চনটো পাওঁ, টিউশ্যন কৰিব আৰম্ভ কৰিলোঁ। আপোনাৰ আচল ষ্ট্ৰাগল আৰম্ভ হৈ গ'ল আৰু দেই। ইনকামটো কৰিব লাগিব নহয়, কেনেকৈ মই চলিম। দেউতাই ঘৰৰ চব দায়িত্ব ল'লে, বজাৰ তজাৰ, অমুক পে'মেণ্ট ইলেক্ট্ৰিচিটি চব লাগে নহয় সংসাৰখনক। তেতিয়া সেইবোৰ চব দেউতাৰ দায়িত্ব ল'লে, কিন্তু আমাৰ তাৰ ৰাজাৰ ময়ূখৰ স্কুল ইউনিফৰ্ম পৰ্যন্ত মাহঁতে দিয়ে। মই কৈ দিলোঁ ষ্টাইলৰ কাপোৰ নিদিবি, মোক নালাগে সেইবোৰ বস্তু, মোৰ লাগে সি ভালকৈ স্কুলখনত জব দেই। স্কুল ইউনিফৰ্ম দিয়ে মাহঁতে। আৰু ময়ূখৰ বাইদেউ ৰাজাদাৰ কি কি দেউতাকৰ তেতিয়া সৰুতে আপোনাক আমনি কৰিছিল? দেউতাক হঠাৎ হেৰাই যোৱাৰ পিছত দেউতাকক বিচৰা নাছিলনে? বিচাৰিছিলেতো ডেফিনেটলি, কাৰণ তাৰ সেইবোৰ কথা মনত আছে। সি যে এই অমৰ চিত্ৰ কথা পঢ়ি পঢ়ি শুনাইছিলে দেই। তেতিয়া মানে সি কিন্তু সৰুৰে পৰা খুব সংযত, চাগে সেই সৰুতে খুব শ্বকিং হেৰি এটা পালে যে সি খুব মানে অবিডিয়েণ্ট ঠাণ্ডা ল'ৰা এটা মোৰ হ'ল। কোনোদিন মোক একো দিগদাৰি দিয়া নাই। মই যদি কওঁ এই চোতালখনে চিৰিটোৰ পৰা নামি নাযাবি, সি নাযায়। ইমানেই মোৰ অবিডিয়েণ্ট, বাধ্য দেই। তাৰপিছতে আৰু দেউতাৰ মানে মোৰ জীৱনত মোৰ দেউতাৰ অৰিহণা এইখিনিতে মই ক'মতো। মইতো তেতিয়া আৰম্ভ হৈ গ'ল মোৰ ষ্ট্ৰাগল। মোৰ লাহে লাহে ধৰ 6 মাহ পিছতে বিহু আহিল। অক্টোবৰত তেওঁ ঢুকালে, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিলত বিহু। এই বন্ধু তন্ধুবিলাক চব আহি গ'ল, আহি পেলাই ক'লে যে ওলাব লাগিব। মই ঠিক এতিয়া মনত পৰিছে, মই যেনেকৈ গৰিমাক কৈ আছোঁ, অনবৰতে মই গৰিমাক কৈ থাকোঁ এইটো কথা, গৰিমা তই ওলা, বহি থাকিলে শেষ হৈ যাবি তই। মোক কি শক্তি ভগৱানে দিছিলে মই নাজানো নীত, মই বিশ্বাস কৰ, কোনোবা এটাতো শক্তি পাইছিলোঁ মই ডেফিনেটলি। মই বহি থকা নাই একদম দেই। তেতিয়াৰ পৰা মই সুৰ বাহিনী লৈ ওলাইছোঁ। মই জয়ন্ত হাজৰিকাৰ গানবিলাক সংৰক্ষণ কৰাৰ কাৰণে মই স্বৰলিপি কৰাইছোঁ। মই তোৰ গীতবিলাক সেই তেতিয়া তোৰ আৰম্ভ হৈ গ'ল মোৰ ষ্ট্ৰাগল, যে মই গানবিলাক কেনেকৈ মই সংৰক্ষণ কৰিম। জয়ন্ত হাজৰিকাৰ গান ইমান জনপ্ৰিয় গান, মানুহে চব আহে এই ঘৰটোত সোমায়, আৰু এই চোফাবিলাক দেখিছা, এইবোৰ চব জয়ন্ত হাজৰিকা কিনা। এয়া চোফা, এইখন চোফা বাইদেউ মই য'ত বহিছোঁ, সেইটো জয়ন্ত হাজৰিকা কিনা। ইভেন কুশ্যনটো আনি, এই কুশ্যনটো জয়ন্ত হাজৰিকা কিনা, খালি কাভাৰটোহে মই বদলাওঁ। ইমান সুন্দৰকৈ বাইদেউ কেনেকৈ ৰাখিছে? মই সেইটোৱে কথা মই তোক কৈছোঁ। মই মেইনটেইন কৰিছোঁ এই ঘৰটোক। মই প্ৰত্যেকটো বস্তুত মই জয়ন্ত হাজৰিকাৰ মানে হেৰি পাওঁ, কি বুলি ক'ম, মানে স্পৰ্শ পাওঁ। যেনেকৈ এইখন বিচনাত দেখিছ তই, এই বিচনাখন সিফালে আছিলে, কিন্তু এইখনতে বহুত গানৰ সৃষ্টি হৈছে। এই বিচনাখনত দেই বহুত গানৰ সৃষ্টি হৈছে তাতে, ঠিক আছে। সৰু সুৰা বস্তু হয়তো সালসলনি হৈছে, কিন্তু একচুৱেল যিখিনি বস্তু চব জয়ন্ত হাজৰিকাৰ নিজ হাতে কিনা। মানে সমগ্ৰ সামগ্ৰী জয়ন্ত হাজৰিকাই নিজ হাতে কিনা? মই সযতনে ৰাখিছোঁ। মই প্ৰত্যেক বছৰ এই চোফাবিলাক উলিয়াই দিওঁ, চাফা কৰাওঁ, ৰং কৰাওঁ, কুশ্যনবিলাক তেনেকৈ থাকিছোঁ, মাজে মাজে কভাৰটো চেঞ্জ কৰি দিওঁ, কিন্তু এইখিনি বস্তু আছে যেন লাগি থাকে। মই কোনোদিন বিশ্বাস নকৰিবি, ঘৰতে মই এওঁৰ ফটোত কেতিয়াও চাকি জ্বলোৱা নাই। মোৰ ফিলেই নহয়। মানুহে যদি মোক সোধে যে বোলে
আপুনি কিমান মিছ কৰে জয়ন্ত হাজৰিকাক? মই কওঁ মই নকৰোঁ, মিছ নকৰোঁ। চবে আচৰিত হৈ যায় না, কি মিছ নকৰে? মই কৈছোঁ মই ৰাতিপুৱা চকুটো যেতিয়া খোলোঁ তেতিয়া মই চিন্তা কৰোঁ আজি মই জয়ন্ত হাজৰিকাক কি কাম কৰিম।